আজি মই এটা বিশেষ ধৰ্মীয় বিষয় এটা লৈ পেলাই ভিডিঅ' এটা বনাওঁ বুলি আপোনালোকৰ মাজলৈ আহিলোঁ। এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ আৰু আজি এই ধৰ্মৰ বিষয় এটা জড়িত হৈ আছে। এই বিষয়টোনো কি সম্পূৰ্ণখিনি আজি আপোনালোকৰ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে গম পাব। আশা কৰোঁ ভিডিঅ'টো ভাল পাব, শেষলৈকে চাওক। আৰু যদি ভিডিঅ'টোত আপোনালোকৰ মূল্যৱান বিষয় কিবা পায় আৰু যদি ভাবে যে বিষয়টো আপোনালোকে শ্বেয়াৰ কৰিলে ৰাইজৰ কাৰণে অলপ কিবা ভাল হ'ব বা জানিব পৰা কিবা আছে ভিডিঅ'টো, তেন্তে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব। আৰু ভিডিঅ'টোত লাইক কৰাৰ লগে লগে যিটো বিষয় লৈ পেলাই আজি ভিডিঅ'টো বনাইছোঁ সেই বিষয়টোৰ ওপৰত আপোনালোকে এটা কমেণ্ট, আপোনালোকে এই বিষয়টো আগত জানিছিলে নে জনা নাই, বা আপোনালোকৰ ফালে এই বিষয় পূজাৰ ভাগ বা এই বিষয়টো কি বুলি কয়, মানে যিটো পূজা মানে মই বিষয়টো বুলি কৈ দিছোঁ, কিন্তু এটা পূজা মানে এভাগ লৈ পেলাই মই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। আপোনালোকৰ ফালে এই পূজা ভাগত কি নাম বুলি কয় আৰু আপোনালোকৰ ফালে হৈছে নে হোৱা নাই, আগে পিছে আপোনালোকে চাইছে নে চোৱা নাই বা জানে নে নাজানে, এই বিষয়টো আপোনালোকে মোক কমেণ্ট যোগে জনাই থৈ গ'লে ভাল পাম। তেন্তে আজি মোৰ লগত আছে এইজন আমাৰ মই খুৰা বুলি কৈছোঁ, কিন্তু তেওঁ খুৰা নহয়, আচলতে তেওঁৱে মেইন পুৰোহিত ভাগ হয় এই পূজা ভাগৰ। তেন্তে আপোনাৰ নামটো? মোৰ নাম শ্ৰী শত্ৰুঘ্ন বেহেৰা। শত্ৰুঘ্ন বেহেৰা। আৰু এইখন বাগজান বাগান হয়, আমগুৰি বাগজান বাগান হয়নে? আচ্ছা, আপোনাৰ এতিয়া এই পূজা ভাগ কৰা কেইবছৰ হ'ল? পূজা ভাগ কৰা মই 15-16 বছৰৰ বয়সৰ পৰা আমি কৰি আছোঁ। পূজা ভাগটো 16 বছৰৰ পৰা কৰি আছে। পূজা ভাগটো বেদী সেইটোৱে হয়নে? হয়। আৰু এই পূজা ভাগৰ নামটোনো কি? পূজা ভাগৰ নামটো এইটো আমি কামনা দণ্ড বুলি কওঁ। নামটো হৈছে কামনা দণ্ড। এইভাগে এনেই দণ্ড পূজা বুলি কওঁ। আসন ভাগ আছে, এই আসন ভাগৰ বিষয়ে আমাক অলপ ভালকে বুজাই দিলে, অলপ মেইন কোন গুৰু কোন কি অলপ বিশেষ আমি অলপ বুজাই দিলে ভাল পাম। দেখাই দিয়কচোন আপোনালোক কি কেনেকে নিয়মৰ কথাবিলাকৰ। তাৰমানে এতিয়া সমাজৰ গুৰু ময়ে হয়। মোৰ নাম শ্ৰী শত্ৰুঘ্ন বেহেৰা। আৰু আমাৰ সদস্য সকলো আছে মোৰ লগত থকা, মানে বিশেষকৈ আমাৰ লগৰ মানে যিবোৰ ডাঙৰ সমনীয়া হিচাপে সেইবোৰ লগত থাকে, আছেই আৰু যদি কিছুমান বাহিৰলৈ গৈছে, অহা নাই এতিয়া বৰ্তমান। তাৰপিছত আমাৰ এই পূজাৰ নিয়মটো হৈছে আমি এইটো প্ৰভা বুলি কওঁ। প্ৰভা তাৰমানে এইটো কালিমাত যিটো আমাৰ মানে মূৰ্তিটো আমি গঠন কৰোঁ, কিন্তু সত্য যুগত সেইটোৱে ভগৱানে শিৱই কৈছিলে যে আপোনালোকে নৰ নাৰীয়ে মানে ডাইৰেক্ট মোৰ নিৰ্মাণ কৰিব, মানে প্ৰভা নিৰ্মাণ কৰিব, যাতে মূৰ্তি মানুহবিলাকে আজিকালিতো মূৰ্তিয়ে যেতিয়াৰ পৰা মূৰ্তি সৃষ্টি কৰিলে, মূৰ্তি বনাব পাৰিলে, তেতিয়ালৈকে মূৰ্তি বনাইছে। কিন্তু সত্য যুগত কি হৈছিলে, এই প্ৰভাটো কেনেকৈ বনালে, শিৱই আৰু পাৰ্বতীয়ে দুইটাই নিৰ্মাণ কৰিছিলে যে মই কালিমাক ক'লে, পাৰ্বতী ক'লে আপুনি বোলে কালিমা হ'ব আৰু আপোনাক প্ৰভা নিৰ্মাণ কৰা হ'ব, আৰু মই শিৱ হয় মোক মহাদেৱ নিৰ্মাণ কৰা হ'ব। মহাদেৱ মানে শিৱই, এইটো মহাদেৱ হয়, শিৱই হয়, ত্ৰিশূল থকাটো মহাদেৱ, আৰু এইটো হৈছে মা কালী, ইয়াক প্ৰভা বুলি আমি কওঁ। মানে মা কালী দেৱী মাৰ ৰূপত আৰু মহাদেৱৰ ৰূপত মানে আকাৰ দি পেলাই আকাৰটোক মানে আপোনালোকে বনাই লৈছে, পূজা কৰি আছে। সত্য যুগৰ পৰা মানে নিৰ্মাণ কৰা হৈছে। আৰু এই বস্তুটোলৈ আজি পুৰণি মানে আমাৰ যিবিলাক বুঢ়া বুঢ়ীসকলে, নানা নানীসকলে গুচি গ'ল, এতিয়া দেশতটো তেনেকুৱা নাই, তেওঁলোকে কৰি আছিলে, আমিও তেনেকুৱা এতিয়া বৰ্তমান কৰি আছো। আৰু এই দণ্ড, এইটো আমাৰ দণ্ড বুলি কয়, কামনা দণ্ড। দণ্ড মানে ভিডিঅ'ত আপোনালোকৰ মই যিটো দেখাইছিলো, মানে কান্ধত লৈ ঘূৰি ফুৰে, এইটোৱে দণ্ড মানে মাক মানে আমি দণ্ড মানে এইটো সত্য যুগত ব্ৰহ্মাৰ পুত্ৰ আছিলে, ব্ৰহ্মাপুত্ৰক মানে চাপ দিছিলে শিৱই যে তুমি মানে মই ঘূৰি থকা অৱস্থাত তুমি ধূলি কেলে ওপৰলৈ মোক উৰাই দিলা, অপমান কৰিলে। এইটো সময়তে ভগৱান শিৱই কি কৰে, চাপ দি দিলা, তুমি থোটা হৈ যাব বোলে, এনেকুৱা ক'লে মানে পংগু হৈ যাব। এই পংগু হোৱাত তেওঁ ব্ৰহ্মাই বিচাৰি শিৱৰ ওচৰলৈ গ'লে, শিৱক সুধিলে যে আপুনি বোলে মোৰ ল'ৰাটোক এনেকুৱা অৱস্থা কেনে কৰিলে, বোলে নহয় বোলে মোক অপমান কৰিলে, ওপৰলৈ ধূলি উৰাই দিলে, সেইটো মোৰ খঙত মই চাপ দিলো। আৰু চাপত এতিয়া আপোনালোকে কি কৰে, এই বৰ্তমান যিটো সত্য যুগৰ মানে শাস্ত্ৰৰ বিধানত আছে, আমি শাস্ত্ৰৰ বিধানৰ অনুমতি যে আমি মানি আছো। শাস্ত্ৰত তেনেকুৱা ব্ৰহ্মাই চাপ দিছিল, আৰু শিৱই ক'লে এতিয়া এই চাপটো পূৰ্ণ কৰিবলৈ হয় আপোনালোকে 13 ঋষি হ'ব লাগিব, ঋষি মুনি হ'ব লাগিব। তেতিয়া ব্ৰহ্মাৰ পুত্ৰ ল'লে 3জন, আৰু কুবেৰৰ পুত্ৰ 6জন ল'লে, আৰু ইন্দ্ৰৰ পুত্ৰ 6জন ল'লে। এনেকুৱা কৰি তিনিটা দেৱতাৰ মানে পুত্ৰবিলাকে 13জন মিলি পেলাই ভক্ত হ'লে, 13 ঋষি হৈ ভক্ত কৰিলে, আৰু ভক্ত কৰি মহাদেৱৰ মানে সেইটো দণ্ড যাত্ৰা মানে হেৰি আৰম্ভ। এতিয়া আপোনালোকে যে এতিয়া এই ভক্তসকলক লৈ যে ঘূৰি ফুৰিছে, তেওঁলোকৰ কি 13 জনে নেকি? এইবোৰ 13, আজিকালিতো বেছি হৈ গৈছে, 13জন হ'ব লাগে, নিয়মত 13 জনে থাকে, 13 ঋষি বুলি কয়। 13 ঋষিয়ে মানে এইটো যাত্ৰা কৰিছিলে। সেই যাত্ৰাটো আজিও আমাৰ মানে সংসাৰতো কি মানুহে আৰু যি ভক্তি ভাৱৰ ওপৰত আহিছে তাকো খেদি দিব নোৱাৰা, কিন্তু 13 ঋষি হিচাপে আমি কৰিছো। বাকীখিনি আমাৰ মানে ধৰি লওক আৰু সহায় সহযোগ কৰিছে তেওঁ আমি মৰি যোৱাৰ পিছত তেওঁ ভক্ত হৈ 13 ঋষি হিচাপে চলি থাকিব সংসাৰত। মানে সেই 13 জনক মানে বস্তুটো মানে এটা হেৰি ধৰাই দিছে আৰু পিছলে যাতে বস্তুটো আগুৱাই নিব পৰা যায়। এতিয়া আপুনি মানে এতিয়া তেওঁলোকৰ মানে সাধাৰণ ভাষাত ক'বলৈ গ'লে মেইন মানে লিডাৰ মই। এতিয়া এইবাৰ মানে আপুনি বস্তুটো লিডাৰশ্বিপত লৈ কামটো কৰি আছো, এই পূজা ভাগ পাতিছে হয়। আচ্ছা, মই আৰু এটা বিষয় জানিব বিচাৰিম, মইতো যিহেতু আসনলৈ যাব নোৱাৰো, এই যে কোলা যে আমি হাতৰ বিনৰ লিখা দেখি আছো, মানে বিন বজাই যে বিনৰ লিখা, এইটো বস্তুটো কিনো? এইটো হৈছে কি দণ্ড, ইয়াকে দণ্ড বুলি কোৱা যায়। আচ্ছা, এই বস্তুটো আমি আপোনাক দেখুৱাই দিছো। এইটো 4টা বস্তু আমাৰ হৈছে দণ্ড। আচ্ছা, এইবোৰ দণ্ড নিৰ্মাণ কৰিবলৈ ক'লে যিবিলাক ভক্ত আছিলে নহয়, ঋষি মুনিবিলাকে, তেওঁলোকে সুধিলে প্ৰভু আমি কি হিচাপে কি নিয়মত আমি আপোনাৰ দণ্ড যাত্ৰা কৰিম। তেতিয়া শিৱই ক'লে দণ্ড যাত্ৰা কৰিবলৈ হ'লে এতিয়া আপোনালোকেতো বিনা আহাৰত নাখাই পেলাই আপোনাৰ পানীও খাব নালাগে, আহাৰো খাব নালাগে, মানে ভোক পিয়াজ মৈথুন 3টা নিদ্ৰা ত্যাগ, এইবোৰ আপোনাৰ মানে কাম কৰোঁ মানে ত্যাগ দি পেলাই মোৰ দণ্ড যাত্ৰা কৰিব শিৱই ক'লে। তেতিয়া ঋষিবিলাকে ক'লে প্ৰভু তেনেকুৱাতো আমি কৰিম, কিন্তু কৰাৰ পিছতে কি হ'ল, তেওঁলোকে দণ্ড যাত্ৰা কৰিলে, শিৱৰ হোম যজ্ঞ দিনে ৰাতি কৰি থাকোঁতে 11 দিনত গৈ
এই ঋষিবিলাকে কি হ'ল মানে নিদ্ৰাত মানে সিহঁতে ব্যস্ত হৈ গ'ল আৰু নিদ্ৰা সহ্য কৰিব নোৱাৰিলে তেতিয়া শুই গ'ল শুই যোৱাৰ পিছতে মানে শিৱ মহাপ্ৰভুৱে ক্ৰোধ আহিলে নহয় মোৰ 13 দিনৰ ব্ৰতটো পূৰ্ণ নোহোৱাকে ইহঁতি শুই গ'লে নহয় ব্ৰতটো মোৰ ভংগ হৈ গ'ল তেতিয়া শিৱই ত্ৰিশূলটো উঠাই পিনি সিহঁতে 13 ভক্তক মাৰিবলৈ ল'লে তেতিয়া পাৰ্বতী মায়ে ক'লে প্ৰভু আপুনি নামাৰিব বুলি কিয়নো এইবিলাক ভক্তক যদি আপুনি মাৰি দিয়ে তেতিয়া সংসাৰত কোনে আপোনাৰ এই ব্ৰত পালন আৰু দণ্ড যাত্ৰা কৰিব মানে শুই যোৱাৰ কাৰণে শিৱ মানে উগ্ৰ ৰূপ ধৰি ভক্তক মাৰিব ল'লে তেতিয়া ক'লে বোলে আপুনি নামাৰিব বুলি সিহঁতি যে শুই গ'ল অচেতন হৈছে নিদ্ৰা কেনেকৈ জাগৃত কৰিব লাগে তেতিয়া মা পাৰ্বতীয়ে কান্দিলে যেতিয়া নহয় এই কান্দিলে যেতিয়া চকুৰ যিটো পানী ওলালে লুটো এই লুটোৰ পৰাই বেদ জন্ম কৰি দিলে বেদ এই আজি আমি যিটো আমি গৌৰী বেদ বুলি কওঁ এইটো হৈছে আপোনালোকৰ বেদ এইটো আমাৰ মানে বেদ আপোনালোকক বুজাবলৈ হ'লে এতিয়া আমি এইটো গৌৰী বেদ বুলি কওঁ এইটো মানে যিটো আমি বেদ মানে বেদ যিটো ষ্টাৰ্ট হয় এইটো পাৰ্বতীয়ে জন্ম কৰি দিলে এই বেদটোত লৈ পিনি আপোনাৰ পাৰ্বতীৰ চকুৰ পৰা বেতৰ জন্ম চকু পানীৰ পৰা কান্দিলে যেতিয়া দুখত কান্দিলে তেতিয়া এই বেদটো জন্ম কৰিলে বেদটো জন্ম কৰি পেলাই শিৱক দিলে বোলে মহাপ্ৰভু আপুনি এই বেতেৰে দি আপোনাৰ ভক্তক মানে চেতনা দিয়ক মাৰি পিটি পেলাই উঠাই দিয়ক তেতিয়া খুব মাৰিলে নে শিৱই আৰু তেতিয়া আমি এতিয়া সংসাৰত মানে এই যে দেউৰী আমি কালচি এনেকুৱা ঝুপু নহয় আমাৰ কালচি বিলাক আছে দেউৰী তেওঁলোকে মানে শিৱক মাতে কালী মাকো মাতে আহি যায় দেউটো আহে তেতিয়া এই বেদটো গৌৰীয়ে দিছিলে এই বেদটো সংসাৰত চলিব মোৰ বেদটো লৈ পিনি আপুনি ভক্তক অপমান বা ভক্তবিলাকে কিবা যদি দুখী কৰে বা ভুল কৰে তেওঁক মানে এইটোত মৰিয়াব পাৰিব মানে সেইটোতো নিয়মতে আছে তেতিয়া আমি কিবা ভুল কৰিলে মা দেউতায়ো বেতে লাগে স্কুলত মাষ্টৰ-মাষ্টৰণী বেতে লাগে হয় মানে এইটো পাৰ্বতী মানে আজি ময়ো প্ৰথম গম পালো যে আজি যে পাৰ্বতীৰ চকুৰ পানীৰ পৰা বেতৰ সৃষ্টি চকুৰ পানী এতিয়া এটা আপোনাৰ পৰা অলপ চমুকে জানি লওঁ এতিয়া এই যে ইয়াত যে আপুনি যিটো খেৰৰ যিটো নৰা দি সেইটো বান্ধি থৈছে এইটো কি বস্তু এইটো হৈছে আমি এতিয়া আমাৰ মানে ভাষাত আমি বিহন নতীয়া বুলি কওঁ আমি উৰিয়া ভাষাত কৈছো বিহন নতীয়া বুলি কওঁ এইটো আমি এই ধান খেৰেৰে বনাইছো তাৰপিছত আমি সৃষ্টি কৰিব লাগে আজি আমি ভগৱানক যেতিয়া দেৱীক আমি যাত্ৰা কৰিব লাগিব নহয় তেতিয়া আমি অগ্নিটো প্ৰথমে সৃষ্টি কৰো এইটো আমাৰ চন্দন কাঠেৰে আমি ঘঁহি অগ্নি সৃষ্টি কৰো এই অগ্নিটো আমাৰ ইয়াত আছে চন্দন কাঠ দি পেলাই ঘঁহি এইটো মানে মেচ দি নাই মেচৰ নহয় এইটো চন্দন কাঠ আমি ঘঁহি ভগৱানৰ যিটো নাম মানে হৰিবল শব্দ সেইটো আমি শব্দটো গোটেই ভক্তসকলে চন্দন কাঠ ঘঁহি এই মানে অগ্নিটো যাত্ৰা উঠে তাৰ পৰা মানে এইটো মানে জ্বলি আছে মানে যোনদিনাখন আৰম্ভ হৈছে নিয়মটো কৰি সেইদিনাখনৰ পৰা এইটো আৰম্ভ জ্বলি আছে এইটো মানে একদম শেষৰ দিনলৈকে থাকিব আৰু শেষত যিদিনাখন হ'ব সেইদিনাখন আমি তাক আমি মানে হেৰি কৰিব লাগিব স্থাপিত কৰিব লাগিব অলপ ওচৰৰ পৰা আমি দেখাই দিব মূল্যৱান বস্তু এইটো হয় এইটো আমাৰ আপোনালোকে চন্দন কাঠ ঘঁহি প্ৰথম দিনা এইটো মানে অগ্নিটো ইয়াত হেৰি কৰে সৃষ্টি হয় আৰু এইটো মানে এতিয়া পূজা যিমান দিনলৈকে সমাপ্ত নহ'ব এইটো থাকিব তাৰপিছত কি কৰিব এইটো পূজা শেষ হৈ যোৱাৰ পিছত ইয়াক আমি লৈ যিটো আমাৰ নামঘৰ বুলি কয় আমি কামনা ঘৰ বুলি কওঁ যিটো শংকৰদেৱৰ নাম হৈছে কামনা গোসাই আমি উৰিয়া ভাষাত কওঁ তেওঁৰ নামঘৰত লৈ আমি ৰাতি 2টা বজালৈকে আমি এইটো মানে লৈ পিনি তাক পূজা পাঠ কৰি তাক আমি সমজাই দিওঁ প্ৰভু আপোনাৰ ব্ৰত আজিৰ পৰা আমাৰ সম্পূৰ্ণ হৈছে আৰু আপোনাক আমি বিদায় দিছো মানে বিশেষকৈ মানে ক'বলৈ গ'লে এই বস্তুটো মানে আপোনালোকৰ যিটো এতিয়া এইকেইদিন আপোনালোকে মানে যিখিনি ঋষিসকলে মানে লগ হৈ পেলাই কৰি আছে এইটো মানে তেওঁৰ এটা মানে ক'বলৈ গ'লে প্ৰতীক মানে প্ৰতীক যে এইটো আমি কৰি আছো সমাপ্তৰ দিনাখন মানে তেওঁক সমজাই দিয়াৰ পিছত আপোনালোকৰ ব্ৰতটো সেইদিনাখন সমাপ্ত হয় সেইদিনাখন আমি নামঘৰ বন্ধ কৰি প্ৰসাদ দি নমস্কাৰ জনাই আমি গুচি আহোঁ আজিৰ পৰা আৰু অহা বছৰলৈকে আৰু আপোনাৰ মানে যাত্ৰা কৰিম তেওঁলোকে আৰু এই ঘুংৰু যে বান্ধি থোৱা আছে সেইটো কিনো সেইটো অলপ কৈ দিয়ে সেইটো আপোনাৰ বীণা বুলি কয় বীণা এই যে নাৰদে যে বীণ বজায় সেইটো হৈছে তেনেকুৱা শিৱৰ মানে ত্ৰিশূলটো থাকে আৰু ত্ৰিশূলটো থকাৰ পিছতো তেওঁ পাৰ্বতী মাক ক'লে বোলে হেৰি নহয় বীণা বনাব লাগিব বোলে বীণা আমি উৰিয়া ভাষাত কওঁ দেই বীণা বুলি কয় সেইটো হিন্দী বা অসমীয়া ভাষাতো কয় বীণা বুলি কয় বীণা বজাই থাকে এইটো বীণাটো এই বীণাটো যিমানেই বজাব আপোনাৰ মানে গান গাব লাগে দেৱতাৰ মানে বন্দনা গাব লাগিব তেওঁৰ তুষ্টি গাব লাগিব আৰু তেওঁ নৃত্য কৰিও দেখুৱাব লাগিব বজাই পিছত এইটো হৈছে বীণা ইয়াক বীণা বুলি কওঁ এই বীণাটো যিমান বাজি থাকিব এই বীণা বজোৱা আপোনালোকৰ যিবিলাক নৃত্যই হওক বা হেৰিবিলাক কৰে ধৰ্মীয় নীতি নিয়মবিলাক কৰে এই বিষয়বিলাকৰ ভিডিঅ'টো মই এই ভিডিঅ'ৰ লগত লগাই দিম বাৰু ৰাইজে আমাৰ চাই দিব পাৰিব যিমানবিলাকে কিন্তু এটা কথা হ'ল আপুনি বিশেষ সময় এতিয়া আপোনালোকৰ পূজাৰ সময়খিনি এতিয়া ডেইলি বাই ডেইলি আমি মানে স্নান কৰাব লাগিব নহয় গা ধুৱাব লাগিব পূজা কৰিব লাগে তেওঁক খাবলৈ দিব লাগে প্ৰসাদ বা ভোগত আপোনালোকে মানে ইয়াত যিটো দেখিছো আকৈ নাৰিকল বুট মাহ কল এইবিলাকে আৰু গাখীৰ এইবিলাকে আমি মানে প্ৰসাদ বনাই পিনি মানে মহাদেৱক আৰু মা কালীক আমি পূজা কৰিম আচ্ছা আৰু আপোনালোকৰ মানে এতিয়া কিমান দিনলৈকে চলিব আজি ধৰক আপোনাৰ কেই তাৰিখ আজি আমাৰ 4 দিন হৈছে 5 তাৰিখ হৈছে 4 দিন হৈছে আমি ব্ৰতটো ধৰা 4 দিন হৈছে 4 দিন আমি 13 দিনীয়া কৰো আপোনালোকে 13 দিন এইটো কি ভাগে থাকে নি বেলেগৰ ভাগে থাকে মানে এমহীয়া কিছুমানে 21 দিনকে কৰে এতিয়া সমাজৰ মানে সন্মত লৈ এতিয়া গোটেই সমাজখিনিয়ে বোলে সন্মত দিছে আমি 21 দিনেও পালন কৰিব পাৰো বা আমি যাত্ৰা কৰিব পাৰো সমস্যা একো নাই তেতিয়াহ'লে আমি 21 দিনেও কৰিব পাৰো কিন্তু এতিয়া মানুহৰ হৈছে কামে কাজে ব্যস্ত থকা চবৰে চাকৰিৰ ওপৰত ব্যস্ত থাকে 13 দিনে কৰো আৰু আচলতে 13 দিনীয়াটোৱে আমাৰ মানে আগৰ পুৰণি মানে সেইটো ইতিহাসত আছে 13 ভক্ত 13 দিন হয় 13 ঋষিয়ে 13 দিন এইটো পালন কৰিব লাগে ঠিক আছে এতিয়া আমি আকৌ অলপ বাহিৰত পাতো আসনত বহুত বেছি বিষয়বিলাক জানিলোৱে বাৰু এতিয়া বাকীখিনি অলপ আমি বাহিৰত
পাতো আপোনাৰ লগত এই বিষয়ে সম্পূৰ্ণখিনি জানি লৈ এতিয়া মই আপোনাৰ পৰা এটা বিষয় জানিব বিচাৰিছোঁ আপোনালোক যে 13 জন আছে 13 জন এতিয়া আপোনালোকৰ মানে যিখিনি আহাৰটো কেনেকে ক'ত গ্ৰহণ কৰে কোনটো টাইমত গ্ৰহণ কৰে কি গ্ৰহণ কৰে এই বিষয়টো অলপ মানে মই জানিব বিচাৰিছোঁ আহাৰৰ বিষয়টো হৈছে আমি অখয়ে খাওঁ দিনত মানে এতিয়া 12টাৰ পিছত মানে দেৱতাক আমি পূজনটো কৰি লওঁ সেৱা জনাই তাৰপিছত তেওঁক আমি যিটো ফল প্ৰসাদ দিব লাগে সেইবোৰ দিয়াৰ পিছত আমি নমস্কাৰ জনাই তেওঁক মানে বিনতি কৰি পেলাই তাৰপিছত আমাক আদেশ দিয়া আপোনালোকে মানে খাব পাৰে বুলি সেইটো আদেশ দিছে কেৱল অখয়টোৱে আমি মানে সানি পেলাই আখৈটো আমি খাওঁ কেৱল দিনত আখৈটো খোৱাৰ পিছত আকৌ ৰাতি যেতিয়া আমাৰ 9টা বা 8:30 এনেকুৱা হয় তেতিয়া আমি মানে ভাত বনাওঁ আৰু এইটো মানে মহাপ্ৰসাদ আৰু অন্নভোজনটো আমি তেওঁক দিব লাগিব তেওঁক জনাই প্ৰসাদ অৰ্পণ কৰাৰ পিছত অন্নভোজনত মানে ভাত দালি ভাতে দিয়ে এইটো সিজোৱা আহে কেৱল তাত তেল মছলা এইবোৰ একো নহয় নহৰু পিঁয়াজ মানে বইল ভাত আচ্ছা এটা আপোনালোকৰ এটা আৰম্ভ কেতিয়াৰ পৰা হয় এইটো আমাৰ এপ্ৰিলৰ 2 তাৰিখৰ পৰা এপ্ৰিলৰ 2 তাৰিখ সামৰণি কেতিয়া হ'ব সামৰণিটো আপোনাৰ 14 এপ্ৰিলত হ'ব 14 এপ্ৰিল মানে বিহুৰ দিনাখন আপোনালোকৰ বিহুৰ দিনাখন কি হ'ব নিয়ম তাত আমাৰ অগ্নি পূজা হ'ব মানে আমি এতিয়া অগ্নিত খোজ কাঢ়িব লাগিব মানে বস্তুটো আপোনালোকৰ এই চৰক পূজাৰ লগত বেংগলী সম্প্ৰদায় পাতে যে চৰক পূজা এই বস্তুটোৰ লগতে মানে হেৰি হয় একে আছে খালি অকমান ডিফাৰেন্স আছে মানে নিয়মবিলাক অলপ ইফাল অকমান ডিফাৰেন্স আছে আৰু আমাৰটো সেইটো হৈছে কি আমি এই যে আজিকালি কি হৈছে আপোনালোকে এতিয়া বহুতো মানুহ আমি মানে ধৰি লওক ব্ৰত কৰিছো ব্ৰতটো কৰাৰ পিছত আমি খাবলৈ খুব মানে হেৰি হৈ থাকে মনটো ব্যাকুল হৈ থাকে নাখালে জীৱনটো সহ্য নহয় তেনেকুৱা কাৰণে আমি ধৰি লওক খাবলৈ দিছে দেৱতাই অখয় খাব লাগিব আৰু তাৰপিছত ৰাতিটো আমি নিদ্ৰা যাব নোৱাৰো অনিদ্ৰা থাকিব 13 দিন কি আপোনালোক হোৱা নাই হৈছো আৰু মানে হেৰি আছে আৰু ভোগৰ কাৰণে এটা চেহৰি দিছে তো এইটো শংকৰ ভগৱানে ক'লে পাৰ্বতী ক'লে যে সংসাৰৰ নৰ নাৰীটো নিদ্ৰাটো যাবই এইটো সহ্য কৰিব নোৱাৰে তেতিয়া সংসাৰৰ মানুহৰ কাৰণে আপোনালোকে কি কৰিছে মহাদেৱ তেতিয়া শিৱই ক'লে হে মা পাৰ্বতী আপুনি এটা নৃত্য নিৰ্মাণ কৰক এই নৃত্য নিৰ্মাণটো কৰিলে কোনোবাই শিৱ পাঠ কৰিব কোনোবাই পাৰ্বতী পাঠ কৰিব সিহঁত নৃত্য কৰিব আৰু এতিয়া আমাৰ কোনোবাই হেৰি চৰিয়া বুলি কওঁ মানে চৰিয়াটো আপোনালোকে এতিয়া আপোনাক মানে ভগাই পেলাই কৈ দিয়াটো কথাটো হৈছে কি চৰাই মাৰি থকা এজন ভক্ত আছিল তেওঁ আছিলে জংঘলত থকা নামটো কি চৰিয়া বুলি কওঁ তো চৰাই মাৰি থকা ভক্ত তেওঁ হৈছিলে উগ্ৰেশন ঋষি আছিল উগ্ৰেশন ঋষিয়ে চৰাই মাৰিও খাইছিল গতিকে তাক চাপ দিছিলে তুমি বোলে মোৰ এই নিদ্ৰা যে তুমি মানে ভংগ কৰিলে যে পালনটো সেইটো কাৰণে তোমাক চাপ দিছো তুমি জংঘলত জন্ম হ'ব আৰু তোৰ নাম মানে হেৰি চৰিয়া বুলিয়ে থাকিব তুমি চৰাই মাৰি খাই থাকিব তুমি শিৱৰ পূজা কৰিবা আৰু চৰাই মাৰিও খাব তাৰ মানে চৰাই মাৰি পেলাই খাই যিহেতু ক'লে তুমি যে বগা ৰছী ভাগ লগাইছা এইটো কেলে লগাই এই মানে 13 দিন যে পালন কৰি আছা এইটো কিবা নিয়ম কৰি পেলাই লগোৱা নে এনেই লগাই লোৱা নিয়ম কৰি ল'লা এইটো কি কয় নিয়মটো কি বুলি ক'লে এই ৰছীটোৰ নামটো কি লগুণ হয় আচ্ছা আমি ব্ৰাহ্মণ মানুহে যে লগুণটো লয় এইটো লৈছা মানে যে তোমালোকে নিয়মটো কৰিছা এইটো মানে এই ৰছীটো লাষ্টত কি কৰিব এই ৰছীটো লগুণটো মানে ক'ত পেলাবা পানীত উটুৱাই দিবা হয়নে আচ্ছা এতিয়া কোন শ্ৰেণীত পঢ়ি আছা তুমি ক্লাছ 5 কোন স্কুল এলপি স্কুল তুমি 8 আচ্ছা তুমি আপোনালোকৰ মই দেখি আছো এই ঘৰটো মানে এইটো মেইন মুধচটো বনি আছে কিন্তু আচলতে যিজনৰ মুধচ আগত বনিব লাগিছিলে তেওঁৰে মুধচ নাই এনেকুৱা ভঙা মণ্ডপটো বনাই নাই মণ্ডপটো হে কোন আছে আহকচোন নামঘৰখনৰ যিডোখৰ বনিব লাগিছিলে আমাৰ আসন জেগাটো প্ৰথম বনিব লাগিছিলে কিন্তু এতিয়ালৈকে সেইটোৱে বনোৱা নাই সেইটোৱে আমাৰ আমি বিলাক আচলতে বৰষুণৰ তিতি ৰ'দত জ্বলি হ'লেও ৰ'ব পাৰিম মেইন হ'লকে যিজনৰ মুধচটো আগত বনাব লাগে যাক আমি বচাব লাগে সেইজনৰে এই ভিডিঅ'টোৰ যোগেদি মই আমাৰ যিটো চৰকাৰ আছে চৰকাৰ এতিয়া যিহেতু ইলেকশ্যন এপ্ৰিলৰ 9 তাৰিখে এই এপ্ৰিলৰ 9 তাৰিখৰ দিনাখন ইলেকশ্যন ভাগ হ'ব আহক তেওঁলোকক আমি এটাই অনুৰোধ জনাম এই ভিডিঅ'ৰ যোগেদি যাতে এই নামঘৰখনৰ যি ভাগত তেওঁলোকে কৈছে সনাতনী নামঘৰ এই নামঘৰ ভাগ তেওঁলোকক মানে সম্পূৰ্ণ যিটো আমাৰ গুৰু গৃহটো আছে গুৰু আসন য'ত মানে প্ৰতিষ্ঠা হ'ব মুধচটো সেইটো যাতে বনাই দিয়ে আৰু আপোনালোকৰ এড্ৰেছটো এবাৰ ভালকৈ কৈ দিয়কচোন যাতে যোন চৰকাৰে আহক তেওঁলোকৰ যদি কোনোবাই বনাবলৈ যদি মানুহ পঠিয়ায় বা কোনোবাই যদি বস্তুটোৰ প্ৰতি আকৃষ্ট হৈ বনাম বুলি আগবাঢ়ি আহে আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছটো এবাৰ কৈ দিয়কচোন মোৰ নাম শ্ৰী শত্ৰুঘ্ন বেহেৰা বাগজান বাগান আমগুৰি সমষ্টিৰ ভিতৰতে বাগজান মানে নাজিৰা সমষ্টি আমগুৰি নগৰৰ ভিতৰতে আমাৰ বৰবাম পঞ্চায়তৰ নাজিৰা সমষ্টি এই বাগজানৰ এইটো নামঘৰটো এনে কি বুলি নামঘৰটো সনাতনী নামঘৰ হয়তো মানে সনাতন ধৰ্মৰ নাম এই মুধচটো কেতিয়া বনাইছে এইটো আপোনাৰ এবছৰ পাৰ হ'ল কিন্তু আপোনালোকে আৰু কোৱা নাই নেকি যে এইটো বনাই দিব লাগে আপত্তি কৰি আছো কৈছে বোলে নহয় এতিয়া মই এইটো টকাহে আহিছিলে বোলে এইটো টকাৰ ভিতৰতে আমি ইমানটো বনাই দিলো কিমান 2.5 লাখ টকা আহিছিলে 2.5 লাখত এই ঘৰখন বনাই থৈছে নামঘৰখন বিষয়টো মই বৰ বেছি ৰাজনৈতিক নকৰোঁ কিন্তু মই এটাই অনুৰোধ কৰিম যাতে যোনে নাহক কিয় এই এপ্ৰিলৰ 9 তাৰিখৰ পিছত যিজন চৰকাৰে নাহক কিয় যোনে নাহক কিয় XYZ যোনে নাহক কিয় জিকিব তেওঁক উদ্দেশ্য কৰি কৈ আছোঁ যাতে এই নামঘৰ ভাগৰ এই যিটো গুৰুগৃহ হয় এইটো অহাবাৰ তেওঁলোকে অন্ততঃ এই 13 দিনৰ বা এমহীয়া যিটো নিয়ম হয় তেওঁলোকৰ যিটো দণ্ড পূজা এই নিয়ম ভাগৰ আৰম্ভণি আগতে যাতে সম্পূৰ্ণ কৰি দিয়ে মই চৰকাৰৰ লোকসকলক মানে জিকি যোৱাৰ পাছত যিসকল চৰকাৰৰ লোক হ'ব ৰানিং চৰকাৰৰ তেওঁলোকক মই অনুৰোধ জনাম যাতে তেওঁলোকক যাতে এই মানে গৃহভাগ প্ৰস্তুত কৰি তেওঁলোকক যাতে এই ধৰ্মৰ যিটো প্ৰচাৰটো যাতে ভালকৈ কৰিব পাৰে আৰু
সকলোৱে যাতে ইয়াত একত্ৰিত হৈ এই পূজাভাগ ধুনীয়াকৈ পালন কৰিব পাৰে মই চৰকাৰৰ লোকসকলক সেইটোৱে অনুৰোধ জনাম।